নৃত্য প্ৰদৰ্শন সৰু ডাঙৰ সকলকে হেল্ল' নমস্কাৰ জনাই আদৰিছো মোৰ এটা নতুন ভিডিঅ'লৈ। চ' বন্ধুসকল, আজি হৈছে হোলীৰ দিন, গতিকে সকলোকে হেপ্পী হোলী। আৰু আজি মানে আমি হোলী খেলিবলৈ যাম, পুৰা ৰেডি। আজি হোলীৰ দিনাখনে বোলে পুৰা বগা বগা পিন্ধিব লাগে। চ' বগা বগা পিন্ধিছো, লংপেণ্টটো বাৰু নহ'ল, লংপেণ্টটো বাৰু মোৰ নীলা হৈ গ'ল। চ' কোনো কথা নাই, গতিকে চলি যাব। বগা পিন্ধিছো চলাটো। আৰু এতিয়া আমি হোলী খেলিব যাম। হোলী খেলিব মানে আমাৰ বিশেষ ধৰণে হোলী খেলো যে আমি এনেকে লগ বন্ধুবোৰ বা এনেকুৱা গোটেইবিলাক যিটো আমাৰ গাঁৱত এখন ক্লাব থাকে, গোটেই ক্লাবৰ গোটেইবিলাকে আমি লগ হ'ম। লগ হৈ পেলাই তাত গোটেইবিলাকে আমি ঘৰে ঘৰে মানে হোলী খেলিব যাম, গীত জুৰি জুৰি। গতিকে তাৰ পৰা ৰাইজে আমাৰ পৰা সেৱা ল'ব, তাৰপিছত কিবা কিবি এনেকুৱা বহুত কিবা কিবি চলি থাকিব। গতিকে সেইবোৰ আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টি আগলৈকে চাই থাকিব, আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টি ভাল পায় লাইক কৰিব। গতিকে আহক তেনেহ'লে ভিডিঅ'টি চাই থাকিব, আৰু আগলৈকে যাওঁ। কি কি হয় কি কি নহয় আপোনালোকক দেখাই থাকিম, চাই থাকিব। প্ৰথমতে আমি চাহ খাই লওঁ। চাহ মানে এয়া পনা আৰু গাখীৰ। আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা ওই বাবা, আমাক আনন্দ দিয়া হে কইলা বাবা, আনন্দ দিয়া হে কইলা বাবা, নিরানন্দ দূর করি আনন্দ দিয়া হে কইলা বাবা, নিরানন্দ দূর করি আনন্দ দিয়া হে। আমাৰ এতিয়া গোসাই ওলাম। জাবানে দু জাবানে দু জাবানে দু জাবানে দু, জাবানে দু জাবানে দু জাবানে দু জাবানে দু, গতিকে আমাৰ হোলী ৰঙৰ উৎসৱ উদযাপন কৰোঁ আমি এনেকৈ প্ৰতি বছৰে গাঁৱতে আমাৰ সংঘৰ ল'ৰাবিলাক গোটেইবিলাকে লগ হৈ পেলাই। গতিকে গাঁওখন এনেকৈ ঘূৰি 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 আহি পেলাই এতিয়া বৰ্তমান আমাৰ ঘৰ পাইছোঁ, আৰু আগত আছে কেইঘৰমান যাম। গতিকে আগতে আমাৰ ইয়াতে সেৱাটো কাঢ়ি লওঁ, তাৰপিছত আমি সৰু উৎসৱ চাব যাম।
এয়া সাজি কাচি পুৰা ৰেডি এতিয়া হৰি চাবলৈ যাম হৰি উৎসৱ গতিকে আপোনালোকক দেখাইছো কিমান মানুহ চানুহ সেইবোৰে চাব লাগিব হৰি উৎসৱত বাকীটো বেলেগো দেখা নাপায় গতিকে আমাৰ যদি শেষলৈকে চাই থাকিব আৰু নতুনকৈ আহিলে যদি ছাবস্ক্ৰাইব কৰি দিব চাই থাকিব গাইছ আমি আহি পালো এতিয়া হৰি চাবলৈ দেখুৱাইছো আপোনালোকক কি দেখুৱাম কি চাব মানুহ বহুতে কিবা বহুত মানুহ আছে মাজত যাই কিনে কিছুমান শ্বুট কৰিম দেখুৱাম আপোনালোকক চাই থাকিব চাওক এইবিলাক মানুহ তামাম মানুহ আৰু তো মাজত সোমাব আছে এইবিলাক চাওক এইবিলাক গোসাঁই চখাই আছে এইবিলাক প্ৰথমতে সেৱা চেৱা কৰি লওঁ তাৰপিছত ঘূৰি আছো এতিয়া চাওক ইয়াতে টোটেলি মোটামুটি 52খন ৰাইজৰ মানুহ ইয়াতে বহি আছে আৰু কিবা কিবি এনেকৈ চলি আছে এইটো যে বজাই আছে এইটো কালি বুলি কোৱা হয় একেবাৰে নৃত্য প্ৰদৰ্শন চলি আছে ৰাইজৰ ফালৰ পৰা আনন্দ দিয়া হে কৈলা বাবা কৈলা বাবা কৈলা বাবা গতিকে এইটো দৃশ্য হৈছে মানে এইবিলাক গোসাঁইবিলাক যেতিয়া মানে সুঁৱৰি কৰি যেতিয়া নিজৰ স্থানলৈ উভতিব চ' তাৰ আগতে এনেকৈ বাঁহ ভঙা হয় মানে বাঁহ ভঙাটো কি বিয়াৰ আগত যেনেকৈ আমাৰ জেং ধৰা হয় চ' এনেকুৱা ধৰণৰ জেং ধৰাটোকে আমি বাঁহ ধৰা এইটো মানে বাঁহ ভঙা এইটো নিয়ম আপোনালোকক এটা আচৰিত হোৱা কথা মই কৈ আছোঁ অকণমান চাওক মই দেখুৱাই মানে এই যে গোসাঁইকেইটা যে এনেকৈ লৈ আহে 2টা হওক 3টা হওক যেতিয়া নিজৰ স্থান পাবলৈ হয় নহয় তেতিয়াহ'লে এনেকৈ মানুহে এইটো কৰি নিদিয়ে দিয়ক এইটো মানে সেইটো নিজে এইটো মানে বিদায়টো এনেকৈ লৈ লয় নিজে আপোনালোকে ভাবিব মানুহকেইজনে সলাই দিছে কিন্তু যিকেইজনে লৈছে সেইকেইজনেহে গম পায় যে এইটো নিজে কৰিছে নে তেওঁলোকে কৰি দিছে গতিকে এইটো তেওঁলোকে নিজে কৰে গোসাঁইকেইটাই মানে নিজে এনেকৈ বিদায় লয় চ' গাইজ ফাইনেলি আহি ঘৰ পালোঁ গতিকে এতিয়া আপোনালোকে দেখুৱালে যিখিনি দেখুৱাব লগা আছিলে বাকী চব দেখুৱাইছোৱে মই বিশেষ একো কোৱা নাই গতিকে আপোনালোকে যিখিনি দেখা পাইছে সেইখিনিয়ে হয় আৰু এনেকুৱাই মানুহ হয় প্ৰত্যেক বছৰে হয় আৰু এইখিনি আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব যদি আপোনালোকে নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে চাই পেলাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈকে এইখিনিয়ে আকৌ নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই